তোমাক কিছু প্ৰশ্ন কৰিবলৈ মোৰ বাকী আছে। যেতিয়া তুমি খং কৰিছিলা তেতিয়া মোৰ পৰা আঁতৰি যাম বুলি কৈছিলা, আৰু যেতিয়া তুমি মৰম কৰিছিলা তেতিয়া মোৰ সৈতে জীৱনটো উদযাপন কৰিম বুলি কৈছিলা। এতিয়া সময়ৰ সোঁতত আঁতৰি যোৱা তুমিজনীৰ লগত মই কথা পাতিবতো নোৱাৰোঁ, কিন্তু তোমাক কিছু প্ৰশ্ন সুধিবলৈ মোৰ বাকী আছে। কেতিয়াবা ক'ৰবাত গৈ থাকোঁতে হঠাৎ বৰষুণজাক আহিলে কোনোবা ঠাইত আশ্ৰয় লোৱাৰ বিপৰীতে তেওঁ তোমাক বৰষুণজাকৰ মাজলৈ টানি নিয়েনে, যেনেকৈ মই নিছিলোঁ? কেতিয়াবা বৰষুণজাকত তিতাৰ পিছত তোমাৰ চকুৰ পতাত ওলমি ৰোৱা মুকুতা যেন লগা বৰষুণৰ টোপালবোৰ তেওঁ চুমি চায়নে, যেনেকৈ মই চুমিছিলোঁ? তোমাৰ জেদ পুৰাবলৈ তেওঁ তোমাৰ সৈতে ৰাস্তাৰ কাষতো ফুচকাৰ সোৱাদ লয়নে, যেনেকৈ মই লৈছিলোঁ? তোমাৰ স্কুটিৰ পিছফালে তেওঁ ঠিক তেনেকৈ বহেনে, যেনেকৈ মই বহিছিলোঁ, যাতে তোমাক সাৱটি ধৰাৰ এটা অজুহাত ওলায়? কোৱা না। গধূলি বাইপাছৰ ফালে যোৱানে তেওঁৰ সৈতে সূৰ্যাস্ত চাবলৈ, যেনেকৈ মোৰ সৈতে গৈছিলা? তেওঁ তোমাৰ চুলিৰ সুবাসত আপোন পাহৰা হৈ দুহাত মেলি চিঞৰি উঠেনে, যেনেকৈ মই চিঞৰিছিলোঁ? তোমাৰ দুপাট্টাখন তেওঁ কি ঠিক তেনেকৈ ভিজাই দিয়ে নেকি, যেনেকৈ মই কিবা কথাত দুখ কৰি তোমাৰ কোলাত মূৰ গুজি কান্দোতে ভিজিছিল? কোৱা না। বাৰু নালাগে এইবোৰৰ উত্তৰ দিবলৈ, মাত্ৰ এটা কথাই কোৱা, তোমাৰ মনত আছেনে সেই সময়বোৰ যেতিয়া আমি নদীৰ পাৰত বহি ঘণ্টা ঘণ্টা সময় পাৰ কৰিছিলোঁ? মই তোমাৰ আৰু মোৰ নাম নদীৰ বালিত লিখিছিলোঁ, আৰু কিছু সময় পিছতে নদীৰ ঢৌৱে আমাৰ নাম নোহোৱা কৰি দিছিল। মই তেতিয়া দুখ কৰিছিলোঁ, আৰু তুমি মোক আঁকোৱালি লৈ কৈছিলা, দুখ কিয় কৰা, নদীয়ে নামটোহে নোহোৱা কৰিছে, মইতো সদায় আছোঁ তোমাৰ বুকুতে। মনত পৰেনে তোমাৰ? কোৱা না।